মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আগৰ পাঠত দ্বিতীয় শ্ৰেণীৰ অংকুৰণৰ পাঠ্যপুথিৰ প্ৰথম কবিতাটো পঢ়ুৱাইছিলোঁ। কবিতাটো তোমালোকৰ নিশ্চয় মনত ৰৈছে। আজি এই কবিতাটোৰ পিছফালে থকা পৃষ্ঠা নম্বৰ 3ত থকা স্বৰচিহ্নসমূহ লগাই যিবোৰ শব্দ গঠন হোৱাৰ চানেকি দি থোৱা হৈছে, এইখিনি আজি আমি পঢ়িম। তোমালোকৰ নিশ্চয় মনত আছে স্বৰ চিহ্নবোৰ আৰু স্বৰবৰ্ণবোৰ। গতিকে আৰম্ভ কৰোঁ। তোমালোকে মোৰ লগতে পঢ়ি যাবা। অৰ কোনো চিন নাথাকে। অৰ মানে কোনো স্বৰচিহ্ন নাথাকে। ক যোগ অ সমান কয়ে হয়। যেনে ক মূৰ্ধন্য ঠ কঠ, ভ ক দন্ত্য ত ভকত। আৰ চিহ্ন হ'ল এডাল আকাৰ। ক যোগ কঠাকাৰে কা। কা লগাই দুটা শব্দ হ'ল কটাকাৰে কা, মূৰ্ধন্য ঠ কাঠ, প্ৰথম চ কটাকাৰে কা চকা। হস্ৰই এডাল হ'ল হস্ৰইকাৰ। ক যোগ হস্ৰই কঠ হস্ৰইকাৰে কি। দুটা শব্দ হ'ল কঠ হস্ৰইকাৰে কি, দন্ত্য ততাকাৰে তা প কিতাপ, প্ৰথম ছটাকাৰে চা কঠ হস্ৰইকাৰে কি চাকি। দীৰ্ঘই এডাল দীৰ্ঘইকাৰ। ক যোগ দীৰ্ঘই কঠ দীঘৰিকাৰে কি। কঠ দীঘৰিকাৰে কি, মূৰ্ধন্য ত কিত, প্ৰথম চ কঠ দীঘৰিকাৰে কি চকী। হস্ৰৌ এডাল হস্ৰৌকাৰ। ক যোগ হস্ৰৌ কঠ হস্ৰৌকাৰে কু। কঠ হস্ৰৌকাৰে কু, লত হস্ৰইকাৰে লি কুলি, প্ৰথম চ কঠ হস্ৰৌকাৰে কু চকু। দীৰ্ঘৌ এডাল দীৰ্ঘৌকাৰ। ক যোগ দীৰ্ঘৌ কঠ দীৰ্ঘৌকাৰে কু। কঠ দীৰ্ঘৌকাৰে কু প কূপ, কঠ দীৰ্ঘৌকাৰে কু ল কুল। ৰি এডাল হ'ল ৰিকাৰ। ক যোগ ৰি কঠ ৰিকাৰে কৃ। কঠ ৰিকাৰে কৃ, মূৰ্ধন্য ষত হস্ৰইকাৰে সি কৃষি। কঠ ৰিকাৰে কৃ, দন্ত্য তত হস্ৰইকাৰে তি আকৃতি। একাৰ। ক যোগ কঠ একাৰে কে। কঠ একাৰে কে, ওপৰত চন্দ্ৰবিন্দু, প্ৰথম চত হস্ৰৌকাৰে চু কেঁচু, মূৰ্ধন্য তত একাৰে তে, কঠ একাৰে কে, লত হস্ৰইকাৰে লি টেকেলি। ঐকাৰ। ক যোগ ঐ কঠ ঐকাৰে কৈ। কঠ ঐকাৰে কৈ, লতাকাৰে লা, দন্ত্য স কৈলাস, বৰ্গীয়া যত আকাৰে যা, কঠ ঐকাৰে কৈ জাকৈ। উকাৰ। ক যোগ উ কঠ উকাৰে কু। কঠ উকাৰে কু ৰ কোৰ, দন্ত্য সত আকাৰে সা, ওপৰ চন্দ্ৰবিন্দু, কঠ উকাৰে কু সাকু। ঔকাৰ। ক যোগ ঔ কঠ ঔকাৰে কৌ। কঠ ঔকাৰে কৌ ৰ পব্ব কৌৰৱ, মূৰ্ধন্য ত কঠ ঔকাৰে কৌ টকৌ। তোমালোকে ঘৰত এই স্বৰ চিহ্নখিনি লগাই এনেধৰণে শব্দ গঠন কৰিবলৈ চেষ্টা কৰিবা। কিছুমান আখৰৰ লগত স্বৰচিহ্ন লগ লাগিলে সেই আখৰবোৰ ৰূপটো সলনি হৈ যায়। যেনেকৈ গ, ৰ, তালব্য শ আৰু হৰ লগত হস্ৰৌ যোগ হ'লে ৰূপ সলনি হয়। যেনে গ যোগ হস্ৰৌ গঠ হস্ৰৌকাৰে গু। কিন্তু আমি এনেদৰে নিলিখি আমি কেনেকৈ লিখোঁ, গয়ু গু, গঠ হস্ৰৌকাৰে গু ৰ, এইদৰে নিলিখি আমি কিদৰে লিখোঁ, গয়ু গু ৰ। তেনেদৰে চাগু, প্ৰথম চত আকাৰে চা, গঠ হস্ৰৌকাৰে গু চাগু। কিন্তু এনেদৰে আমি নিলিখি হস্ৰৌকাৰটো কিদৰে লিখোঁ, প্ৰথম চত আকাৰে চা, গয়ু গু। এনেদৰে ৰূপ সলনি কৰি আমি লিখোঁ। তেনেকেই ৰৰ লগত হস্ৰৌ যেতিয়া লগ হয়, ৰ যোগ হস্ৰৌ, ৰত হস্ৰৌকাৰে
ৰু কিন্তু আমি এনেদৰে নিলিখি ৰয়ু ৰু এইদৰে লিখোঁ যেনেকৈ ৰথ চৌকাৰে ৰু মতাকাৰে মা ল ৰুমাল কিন্তু আমি ৰুমাল শব্দটো এনেদৰে নিলিখোঁ লিখোঁ কেনেদৰে ৰয়ু ৰু মতাকাৰে মা ল ৰুমাল এইটো হ'ল শুদ্ধ ৰূপ এইদৰে ৰূপ সলনি হৈ গৈছে গোটেইকেইটা শব্দত তোমালোকে নিশ্চয় মন কৰিছা ৰূপটো সলনি হৈ গৈছে গ ৰথ চৌকাৰে ৰু গৰু কিন্তু এনেদৰে নিলিখে গৰুটো কিদৰে লিখে গ ৰয়ু ৰু গৰু তালব্য স যোগ হচৌ হত হচৌকাৰে হু কিন্তু তাৰ ৰূপ সলনি হয় এনেকুৱা হয়ু হু তালব্য হত হচৌকাৰে হু ভ শুভ কিন্তু আমি লিখোঁ তালব্য হয়ু হু ভ শুভ প তালব্য হত হচৌকাৰে হু পশু কিন্তু আমি লিখিব লাগিব কিদৰে প হয়ু হু পশু এইটো হ'ল শুদ্ধ ৰূপ হ যোগ হস্ৰৌ হত হচৌকাৰে হু শুদ্ধ ৰূপটো আমি কিদৰে লিখোঁ হয়ু হু হত হচৌকাৰে হু ওপৰ চন্দ্ৰবিন্দু প্ৰথম চ ৰথ হচৰিকাৰে ৰি হুঁচৰি কিন্তু আমি এইদৰে নিলিখি কেনেকৈ লিখিব লাগিব হুঁচৰি শব্দটো হয়ু হু ওপৰত চন্দ্ৰবিন্দু প্ৰথম চ ৰথ হচৰিকাৰে ৰি হুঁচৰি বথ হচৰিকাৰে বি হত হচৌকাৰে হু বিহু কিন্তু শুদ্ধ ৰূপত লিখিবলৈ হ'লে আমি কিদৰে লিখিব লাগিব বথ হচৰিকাৰে বি হয়ু হু বিহু এইকেইটা হ'ল শুদ্ধ ৰূপ সলনি হৈ হচৌকাৰ যদিও থাকে ৰূপ সলনি হ'লে শব্দবোৰ এনেদৰে লিখিব লাগিব আৰু শুদ্ধ ৰূপটো হ'ল এইটো গতিকে তোমালোকে মনত ৰাখিবা গ ৰ তালব্য স আৰু হৰ লগত যেতিয়া হচৌ যোগ হয় তেতিয়াহ'লে তাৰ ৰূপ সলনি হৈ এনেদৰে নিলিখি আমি এনেদৰে লিখোঁ এবাৰ আমি চাওঁ আহা ৰৰ লগত দীৰ্ঘ যোগ হ'লে ৰদ দীৰ্ঘকাৰে ৰুৰ ৰূপ সলনি হয় কিদৰে তলত দেখুৱাইছে চোৱা ৰ যোগ দীৰ্ঘ ৰদ দীৰ্ঘকাৰে ৰু কিন্তু আমি লিখিব লাগিব কিদৰে ৰয়ু ৰু ৰদ দীৰ্ঘকাৰে ৰু প ৰূপ হ'লেও কিন্তু লিখোঁতে আমি লিখিব লাগিব ৰয়ু ৰু প ৰূপ তেনেদৰে কামৰূপ শব্দটো কটাকাৰে কা ম ৰদ দীৰ্ঘকাৰে ৰু প এইটো কিন্তু শুদ্ধ ৰূপ নহয় লিখাৰ ইয়াৰ শুদ্ধ ৰূপটো হ'ল কটাকাৰে কা ম ৰয়ু ৰু প এইদৰে লিখিলেহে আমি শুদ্ধকৈ লিখা হ'ব তেনেদৰে হৰ লগত ৰি যোগ হ'লে হত ৰিকাৰে ৰিৰ ৰূপ সলনি হৈ লিখে কিদৰে হ যোগ ৰি সলনি ৰি এইদৰে লিখে হত ৰিকাৰে ৰি দ অন্ত্যস্ত য় সলনি হত ৰিকাৰে ৰি দ অন্ত্যস্ত য় হৃদয় তেনেকৈ দন্ত্য হত হচৌকাৰে হু হত ৰিকাৰে ৰি দ সুহৃদ সলনি আমি লিখিব লাগিব দন্ত্য হত হচৌকাৰে হু ৰি দ সুহৃদ এইদৰে শুদ্ধ ৰূপত আমি লিখিবলৈ হ'লে আমি যিকেইটা ওপৰত পাই আহিছোঁ ৰৰ লগত দীৰ্ঘকাৰ ৰূপ হ'লে ৰূপ সলনি হয় কিদৰে হয় বা হৰ লগত ৰি হ'লে ৰূপ সলনি হয় কিদৰে হয় এইখিনি কথা আমি মনত ৰাখিব লাগিব গতিকে আজি ভিডিঅ'টো চাই তোমালোকে এইখিনি কথা গম পালা যে আমি যিখিনি স্বৰচিহ্ন ব্যৱহাৰ কৰোঁ এই চিহ্নবোৰৰ কিছুমানৰ ৰূপ সলনি হয় আৰু কিছুমানৰ নহয় গতিকে আমি মনত ৰাখিব লাগিব কোনকেইটা স্বৰচিহ্নৰ ৰূপ সলনি হয় আৰু কিদৰে শুদ্ধ ৰূপত লিখিব লাগে গতিকে তোমালোকে এইখিনি ভালদৰে মনোযোগ দি পঢ়িবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা